নমস্কাৰ ৰাইজসকল, আজি খানাটো খাবলৈ লৈছোঁ। আজি খানাটোত মানে অন্য ধেৰ কিবা কিবি আইটেম বনোৱা নাই। প্ৰথমতে বনাইছোঁ এই ব্ৰইলাৰ মাংস আৰু আলু। এইফালে হৈছে এখন দাইল, বইল দাইল। এইফালে হৈছে দাংবডি, জলকীয়া দি শুকান ভাজি। এইফালে কাচকলৰ বাকলি পকৰি। এইফালে নেমু পিচ লৈছোঁ। আজি ভিডিঅ'টো ইমানেই। আপোনালোকে খালেনে? নাই খোৱা যদি খাব, মই খাওঁ। এতিয়া সময়টো মানে বেছিয়ে হৈছেগৈ আৰু গতিকে আপোনালোকে তেতিয়া খালে জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্টত জনাব। আৰু পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।